সাতচল্লিশ, আটচল্লিশ, 49, 49, 50, 55, জুই লাগি গ'ল ইফালে পুৰা ৰাইজ আহি ৰেডি আছে এফালে কুৰমা আছে ইয়াত প্ৰতি বছৰে তাৰমানে আমাৰ এনেদৰে মালমৰা ইয়াৰ ৰাইজৰ পুখুৰীত মাঘৰ বিহুৰ দোমাহীত এনেদৰে বিলত মাছ টানি সকলোৱে গাঁৱৰ ৰাইজে ভগাই মিলি খোৱা হয় একেলগে এতিয়া আৰম্ভ হৈছে আৰু লাহে ধীৰে দেখা হ'ব কিমান ডাঙৰ ডাঙৰ মাছ আহে এইটো হৈছে আমাৰ ৰাইজৰ ফিচাৰী এটা উৎসৱ এয়া হৈছে আনন্দ এটা লাগে যিহেতু ৰাইজৰ পুখুৰীৰ মাছ সকলোৱে মিলা প্ৰীতিৰে উঠাই লৈ ভগাই বিটাই খোৱা হ'ব সকলোৱে চাংমা এনেদৰে নহ'ব পানীত নামিব লাগিব মই ফুল ড্ৰেছত পূৰা ইয়া হাফ পেণ্ট পিন্ধি এইখানটো পানীত জিকাই দিম কথা নাই টুপিটোতো লাগব না ঠাণ্ডা কাৰণ দুখন গৰম পালে যথেষ্ট ওপৰৰ ফালৰ পৰা গৰম পালে হৈ যাব নমস্কাৰ বন্ধুসকল পুনৰ অন্য এটা ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি এটা আপোনালোকক বেলেগ ভিডিঅ' দেখাবলৈ গৈ আছোঁ আমাৰ মাছ মৰা ভিডিঅ' এই মৰা মাৰা যি নহওক আৰু হৈছে আৰু তাৰপিছত এই ভিডিঅ'টোৰ জৰিয়তে যিসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো চাই আছে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া হৈছে আমাৰ ৰাইজৰ পুখুৰী এনেদৰে আমি প্ৰতি বছৰে মালমৰা গাঁৱৰ ৰাইজে ৰাইজৰ পুখুৰীত এনেদৰে মাছ টানি জাল মাৰি এনেদৰে ভোগালী বিহুৰ উৰুকাত সকলোৱে ভগাই পিটি খোৱা হয় সকলোকে ভগাই মিলি আৰু সুলভ মূল্যত দিয়া হয় সকলোকে গাঁৱৰ ৰাইজসকলে যিসকল গাঁৱৰ আমাৰ ৰাইজ আছে কম দামত দিয়া হয় সকলোকে যিমান ডাঙৰ মাছ হ'লেও ধৰ 200 টকা আৰু 250 টকা দুটাই ৰেট ধৰি থোৱা হৈছে 200 টকা 250 টকাত পাৰ কিলো দিয়া হয় বিনা নিবি খাবিহে ওলাইছে সুদূৰ অৰুণাচলৰ পৰা di sini dah. Ya. Namilo ara berbokol. Boram birat. আনবই পারা না বেশি বললি বেশি
খাব সেই দিয়ে ভগা তলৰ কৰে টানিব লাগে এনেদৰে বন্ধুসকল যেতিয়া গোটেই গাঁৱৰ ৰাইজ মিলি এনেদৰে ৰাজহুৱাভাৱে ফিচাৰীত মাছ টনা হয় বা জাল টনা হয়, মাছ ধৰা হয়, খুব ভাল লাগে এই মুহূৰ্তবিলাক। বছৰৰ মূৰত এদিন সকলোৱে গাঁৱৰ ৰাইজে ওলাই আহি এনেদৰে মাছ টানি মাছ উঠাই ৰাইজৰ পুখুৰীত মাছ খায়, খুব ভাল লাগে। বহুত এটা ফূৰ্তিৰ পৰিৱেশ হয় বন্ধুসকল। পাগলা China butuh ni gitu. China no. Wah, baru. Itu baru itu. Buka apa yang baru? Buru. Sabar dia.
Itu ikilah ekor itu. Oh. Nolim muri apa sih? ফুলতে সোমাইছি বাছ লম দে ময়ো ইফালে যাবা ময়ো যাম চালানে দিওঁ হাততে লো বাবু সিলভার itu kunade bhalo lagise photo mar phone kai iso kurba dai na ei rajiko halke irkuro হিসাব করে হিসাব করো ফটো মার থাক এবার ফটো মারি থাক নাকে দে লাড়বে খুব হুশার পুরা এইটুকু গ্লাস কাট নাকি মির্গা
কোনবা থকালি হয় বাৰ ফুটো মাৰা আছে ৰে চিচি কেমেৰা নামটো আগতে লিখি মোবাইল ফোন মানুষের নাম কারি ফেলে ইমান বলি চুম্পা মাছ খাই বলে দুই কেজি 100 মুকুট যা যা ওই দুটো লস দিক কেলে কিছু কিনে আলে ইতু কা ডাঙার খাইতো হ্যাঁ মালে তো পাবি আমদানি লিখি কোন নাম দিলে কাটি দিলে লিখে লিখবা লাগছিলে মুকুট দুই কেজি 100 আগর ভাগ নাকি আগর লিখিস নে বিষয় বাবু মুখি কারণ যমুনা 1 এটি কুখে নাকি তো মানি ভাই এটা কিছু ভাই এটা আরো মারিম মানি রে উঠেন
আছে না রসুন মইছৰ মাছ নাই ৰ 1 কেজি 900 উচিত বহে 2 কেজি 900 উচিত ৰ ওই সৰু মাছ কিনি ভালো সিলভার নাই মুকুল ভাইটা কত গেল টানা দে তোর না শুনা লোলা না দে এই দুটো জুকি লব সর বাবা কিমান ধরনা কেমন কোন কে টাকা করছ বা সরকারি তো একটু জোকা কিমান আজো এটা ছলিয়া পুরো হিজা বলে হিজা হিজা ওই হিজা ইতো না না দুটো কিছু পুরো রমেশ দু ওই দুটো কিছু দাম কে কই দিবি রমেশ 1 কিলো আচ্ছা লেখো রমেশ 1 কিলো 900 2 কিলো 100 ডাঙৰ ৰমেশৰ 2 কিলো 100 বিপুলৰ 1 কেজি 100 এই 5 কেজি 1 কেজি অলপ কম আছিল তো আমি মুখতে যেন মোনাটো নহয় যে 6 কেজি মই 5 কেজি আমাৰ তো আৰু মোৰ নামত 1 কেজি দি হৈ যাব 6 কেজি 5 কেজি যেন কম আছিল দিটা আমি এই কিনলো 6 কেজি দিছিল অলপ কম আছিল আজি দিবা না কেটা পইচা গলা আৰু মোনাৰ ফাৱে কথা নাই আমি পইচা দিবা না কে মিলতে কিবা কিবি নাই পাবি পুরো হলে আমাৰ কাম এই মাছটো কোথালে ভিডিঅ'টিৰ শেষত যিসকল ভাইটি ভণ্টিয়ে দাদা বাইদেউ খুৰা খুৰীসকলে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সকলোলৈ আকৌ এবাৰ ভোগালী বিহুৰ লগতে উৰুকাৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱ ভাইটি ভণ্টি দাদা বাইদেউসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে সকলোৱে যেন ভিডিঅ'টো লাইক কৰে কমেণ্ট কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ এইটো গাঁৱত কাটা না এইটো এই নেপালী কাটা পুখুৰীৰ মাছ জুই 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 মাঘৰ বিহুত এই জুইকুৰা মেইন এইফালে হাঁহ চাফা হৈ আছে ইয়াত ডাঙৰ জুই পূৰা কাঠৰ কুণ্ড বহাই দিয়া হৈছে আৰু এইপিনে এয়া গৰম পানী ৰাতিপুৱা গা ধোৱাৰ কাৰণে এইফালে আমাৰ ধুনু মুনু চুনু আছে ইয়াত আৰু এইফালে মই আছোঁ মই ৰাইজ সকলোকে ভোগালী বিহুৰ উৰুকাৰ বহুত বহুত শুভেচ্ছা জনালো জনাই দে হেপী ভোগালী বিহু মানে খাৱৰীয়া বিহু এই মাঘৰ বিহু লাগিছিল মাঘৰ